হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মই আছোঁ উপস্থিত আপোনাৰ নগাঁও ITIত, আৰু নগাঁও ITIৰ পৰা আপোনালোকক মই লৈ যাম চাপানালালৈ। চাপানালা আপোনাৰ চামগুৰিত আছে, আৰু লগত যাব মোৰ ৰাজেশ শইকীয়া বুলি এজন মোৰ বন্ধু আছে, আৰু লগতে আমাৰ দাদা আছে দুজন, কৃষ্ণ দা আৰু জয় দা, আৰু তেওঁলোক ইতিমধ্যে পাইছেহি আমাৰ লগত। এয়া আহি পালেহি কৃষ্ণ দা, এইফালে ৰাজেশ, আৰু এইফালে আহি আছে আমাৰ জয় দা, ধান্য লৈ আহি আছে এইখন। জয় দা, ক'ত যাম আমি? চাপানালা বলক। চ' গাইজ, আমি এখন হৈছে আমাৰ ITI নগাঁও, অসমৰ বিখ্যাত ITI নগাঁও, আৰু এইখনৰ পৰা আমি ওলাই গৈ আছোঁ। আমি যাম এতিয়া চাপানালালৈ। চক, এখন ITI আমাৰ নগাঁও ITI, নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, এইখনে আমাৰ। এইখনৰ পৰাই আমি ওলাই গৈ আছোঁ। এতিয়া বৰ্তমান আমি জয়দাৰ লগত আৰু কৃষ্ণদাৰ লগত আৰু মোৰ বন্ধু ৰাজেশ শইকীয়াৰ লগত আমি গৈ আছোঁ চাপানালালৈ। এখন গেট ওলালোঁ, এয়া আমি ৰ'দত আমি ITIৰ পৰা লেফ্ট ছাইডে আহিলোঁ। আহি পিনি আমি পাইছোঁহি, এইটোক কয় পানীগাঁও চাৰিআলি, এইটো কয় পানীগাঁও চাৰিআলি। আমি যাম বৰ্তমান চামগুৰিতে আছে আপোনাৰ চাপানালা। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, বহুত মজা লাগিব। আৰু হিলি এৰিয়াছত গৈ আছোঁ। হিলি এৰিয়াছত যিটো আমি দেখাইছোঁ এডভেঞ্চাৰেছ, আমি সেইটো এডভেঞ্চাৰেছ কৰিব গৈছোঁ। আমি চাৰিজন, আমি এডভেঞ্চাৰেছৰ ভিডিঅ' বনাম আজি, আৰু টোটেলি আপোনালোকক দেখাই আছোঁ ভিডিঅ'বিলাক। আৰু আমি সেইফালে আমি গৈ আছোঁ, আৰু এইখন হৈছে আমাৰ V-Mart, আমাৰ পিছফালে থাকি আহিলে V-Mart, এইখন V-Marteদি গৈ আছোঁ। আৰু লগতে চাপানালাত যোনটো জলপ্ৰপাত, সেই জলপ্ৰপাতটোলৈ লৈ যাম আপোনালোকক। আৰু সেই ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ পৰিয়ালটো নতুনকৈ আহিছে, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কিনাৰত থকা বেল আইকন প্ৰেছ কৰি দিয়ক, আৰু লগতে মোক আশীৰ্বাদ দি যাওক। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আনি থাকিম। চ' গাইজ, বলক চাপানালালৈ। চ' গাইজ, এতিয়া আমি বৰ্তমান তেল ডিপুত তেল ভৰাবলৈ ৰখিছোঁ, আৰু বহুত ৰ'দৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ'টো আনি আছোঁ। আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু তেল ভৰাবলৈ বহুত ভিৰ আছে, মানে তামাম ভিৰ হৈ আছে। এইফালে জয়দাহঁতে লাইন পাতিলে, কৃষ্ণদাই লাইন পাতিলে, আৰু তেলটো ভৰাই লওক। চ' জয়দাৰ ধন্যখনত এতিয়া আমি তেল ভৰাই লওঁ। এখনক মৰম নকৰিলে আমাক মৰম নিদিবতো, চাপানালাত নোপোৱাবগৈ এখনক মৰম নিদিলে। অকল নিজকে মৰম দি থাকিলে নহ'বতো, এখনটোকো মৰম দিব লাগিব, হয় নাই জয়দা? আৰু এখনক যদি মৰম নিদিওঁ, জয়দাই মোক পিটিব। আৰু তেলৰ দাম যি দেখিছে, এয়া কিমান 90। আমাৰ ডিপুৰ অলপ প্ৰব্লেম হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ, আপোনালোকে প্লিজ আমাৰ লিখা ষ্টুডেণ্টৰ কাৰণে অকণমান কমাই দিয়ক। আগৰ ভিডিঅ'টো কৈছোঁ, এবাৰো কৈছোঁ, অকণমান তেলটো দামটো অকণ কমাই দিয়ক না প্লিজ, আমাৰ কাৰণে বৰ দিগদাৰ আৰু। আৰু আমি আহি ব্ৰহ্মপুৰৰ যোনটো মেইন এইফালে ৰাইট চাইডে গেট এখন আছে, এইখন গেটখন আমি এইফালে যাব লাগে, কিন্তু আমি আগবাঢ়িয়ে গৈছিলোঁগৈ। ভাল, আমি ব্ৰহ্মপুৰৰ গেটখনৰ একদম দেখি গ'লোঁ, সেইখন ডাঙৰকৈ দিয়া আছে, এখন দেখিছে ব্ৰহ্মপুৰৰ গেট এখন। এইয়া পাহাৰবিলাক আমি দেখিবলৈ পাইছোঁ, চক এইবিলাক পাহাৰবিলাক, এইফালে চক এইবিলাক পাহাৰবিলাক, এই পাহাৰৰ মাজলৈকে যাম এতিয়া। আৰু কি ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ, চাৰিওফালে পথাৰ, একো ঘৰ চৰ নাই। এইফালে চক একদম আমি গৈ আছোঁ এতিয়া, আৰু পামগৈ আৰু বেছি দূৰ নাই। চক চাৰিওফালে পথাৰ, এটাও ঘৰ নাই চকচোন। এই মাজতে কোনোবা এটা ঘৰ এটা ওলাবহি, তাতে জিৰণি চৰা বুলি কয়। আপোনাৰ যিহেতু গৰু চৰাবলৈ যোনবিলাক আহে মানুহবিলাক, সেইবিলাকতে এই জিৰণি চৰাবিলাকতে থাকে। এইটো এটা জিৰণি চৰা, এইটো এটা জিৰণি চৰা, আপোনাক দেখা পাইছেনে নাজানো, কিন্তু মই দেখি আছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, আৰু এনেকুৱা এটা জেগাত আহি পিনি কিমান ধুনীয়া ফিল হয়। আৰু তালৈকে গৈ আছোঁ আমি চাপানালা, এই পাহাৰটো দেখিছে, এই পাহাৰটোলৈ গৈ আছোঁ। পাহাৰতে গৈ মেলি আপোনালোকক দেখাম চাপানালাখন। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আনন্দ লওক। আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব কিন্তু দেই। টোপনি লাগি আছিলে বোলে আহোঁতে, ভাতকেইটা খাই মেলি আহিছোঁতো,
এনেকুৱা একদম পুৰা প্লেচ দেখি পিনি বোলে কৈছে জয়দা মোৰ টোপনি চোপনি নাইকিয়া হৈ থাকিলে বোলে মজা আহিব চাবলৈ এপাক আহিছোঁ আমি আহি পিনি ব্ৰহ্মপুৰ বামুণী পালোহি আৰু লগতে আমি অলপ বস্তু কিনি ল'লোঁ পানী বটল ল'লোঁ আৰু ORSL লৈ ল'লোঁ 4টা যিহেতু অলপ খোজকাঢ়িম ৰেডবুল বিচাৰিছিলোঁ ৰেডবুল নাপালোঁ অকণমান এনাৰ্জিটো লাগিবতো খোজকাঢ়িবলৈ চ' ORSLকে লৈ ল'লোঁ আৰু এতিয়া যাওঁ আকৌ এইডোখৰ পৰা আমি ব্ৰহ্মপুৰ বামুণী পালোঁ বামুণী পৰা লেফ্ট ছাইডে গৈ আছোঁ ঠিক আছে আমি লেফ্ট ছাইডে গৈ আছোঁ এয়া চাওক লাহেকৈ আমি পাহাৰ এৰিয়াত এণ্টাৰ কৰিছোঁ এইবিলাক চাওক পাহাৰ লাহে লাহে এণ্টাৰ কৰিছোঁ এয়া চাবই গৰু ওলাই দিছিলে বাচিছোঁ জেগাডোখৰ বৰ বেয়া ভয়ংকৰ আকৌ দেই ভাল লাগিছে এডভেঞ্চাৰেছৰ জেগাবিলাক এনেকুৱা হ'ব লাগে নে কি কোৱা হয় এইবিলাক আপোনাক দেখাম এতিয়া আৰু এটা কেম্প চব এইটো এটা কেম্প ফ্ৰণ্ট কেমেৰা থাকিলে এইটো চব কেম্প এটা এইটো এটা ট্ৰি হাউচ আৰু এটা ট্ৰি হাউচ এনেকুৱাবিলাকে ট্ৰি হাউচবিলাক বনাই থোৱা আছে আৰু দেখাই আছোঁ ট্ৰি হাউচবিলাক চক এইটো এটা ট্ৰি হাউচ চবৰ কাৰণে এটা সৰু ট্ৰি হাউচ বনাই থোৱা আছে এইবিলাক ট্ৰি হাউচ কেম্প বনাই থোৱা আছে এনেকুৱাকৈ চ' চাপানলা এণ্টাৰ কৰি গৈ আছোঁ আমি ভাই মজা এইবিলাক চব এই চাপানলাৰ পৰা ঘূৰি আহিছে মানুহবিলাক চ' আহি এয়া চাপানলা নগাঁওখন চ' ইয়াতে আহি পিনি আপোনালোকে চাপানলা পিকনিক প্লেচটো এইডোখৰ হয় এইডোখৰতে পিকনিক খাব পাৰে আৰু পালোহি আৰু আমি এতিয়া চাপানলা চ' আমি ৱাটাৰফলটোলৈকে যাম আৰু এয়া চাপানলা চাওক ইয়াত বহুত মানুহে ইয়াত পিকনিক খায়ো আছে ইয়াতে এতিয়া আমি ডাইৰেক্ট চাপানলা ৱাটাৰফল যাম ইয়াৰ পৰা এতিয়া আমি পাইছোঁহি চাপানলা ইয়াতে পিকনিক প্লেচডোখৰ চ' বাইকখন আমি ইয়াতে পাৰ্ক কৰি ল'ম ভাই চাহাব মজা Sapanala mozza নাহা জৰাত নাহা নাজান দেই আমি চাপানলা লেকত আছোঁ এতিয়া বৰ্তমান কিন্তু আমাক ৱাটাৰফললৈ যাব নিদিলে ইয়াৰ লোকেলে এটা কাৰণে যাব নিদিলে আমি যদি এতিয়া ওলাওঁ এতিয়া অলমষ্ট 4টা বাজিলে 4টা বজাত যে আমি যাওঁ তাত পামগৈ 6টা বজাত আৰু 6টা বজাৰ পৰা ৱাটাৰফলত তাত আন্ধাৰ হৈ যায় আৰু ঘূৰি আহোঁতে ইয়াত 8টা বাজিব আৰু ইয়াত হাতীৰ প্ৰব্লেম আছে এলিফেণ্টৰ প্ৰব্লেম আছে চ' আমাক লোকেলে যাব নিদিলে কিন্তু আমাক লেকলৈ পঠিয়াই দিলে এখন লেক হয় চাপানলা লেক ইয়াতে আমি এতিয়া ফূৰ্তি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেললৈ যদি আহিছে আৰু কিমান টকা বেল আইকনটো প্ৰেছ কৰি দিয়ক এইফালে ৰাজেশ আছে এইফালে আমাৰ জয়ন্তদা পাইছেহি বৰ্তমান বহুত কষ্টত পাইছেহি লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক
চ' গাইজ চাপানলা ৱাটাৰফল যাব নোৱাৰিলোঁ, জলপ্ৰপাতটো দেখাব নোৱাৰিলোঁ, কিন্তু লেকত এনজয় কৰিলোঁ। আৰু এতিয়া আমি ঘূৰি গৈ আছোঁ। মইতো পূৰা গা ধুলোঁ, কিন্তু এহেঁতি গা নুধুলে। ইয়ালৈ লেকত আহি পিনি আৰু যদি গা নুধুৱে আৰু কি মজাটো কৰিব ন। চ' গা ধুব লাগে, এনজয় কৰিব লাগে। চাপানলা আহিলেতো গা নোধোৱাকৈ থাকিব নোৱাৰি। চ' গা ধুই দেখালোঁ আপোনালোকক, অলপকৈ দেখালোঁ, অলপ হ'লেও দেখালোঁ আপোনালোকক। চ' আমি এতিয়া প্লেনিং কৰিছোঁ, যিহেতু আমি চাপানলা ৱাটাৰফল যাব নোৱাৰিলোঁ, আপোনালোকৰ কাৰণে আমি এতিয়া নতুনকৈ এডোখৰ প্লেচলৈ লৈ যাম। প্লেচটোৰ নাম হৈছে চিমাং, এখন ৰিজৰ্ট হয়, খুব সুন্দৰ ৰিজৰ্ট, আপোনালোকক দেখাই যাম। চ' ভিডিঅ'টো চাই থাকক। সেয়া জয়দা গৈ আছে, খুব দুখ তেওঁ ৱাটাৰফল চাব নাপালে। সেয়া গৈ আছে আৰু লাহে লাহে টিকটিককৈ বেচেৰা খুব। চ' গাইজ চাপানলা আহিলোঁ, চাপানলাত এনজয় কৰিলোঁ, কিন্তু ৱাটাৰফল যাব নাপালোঁ, দুখ লাগিছে। কিন্তু আমি যিমান পাৰোঁ আমি লেকতে আমি এনজয় কৰিলোঁ। আৰু ইয়াৰ পৰা চাপানলা পিকনিক পইণ্টৰ পৰা আমি যাম এতিয়া ক'লৈ? চিমাং। বা এইখন চাওক। চ' গাইজ ফাইনেলি আমি চিমাং পালোহি। চিমাঙৰ পৰিৱেশ চাওক আপোনালোকৰ, ইয়াত কিমান শান্ত, একদম আপোনাৰ গাঁৱৰ মাজত আৰু গোটেই সুন্দৰ পৰিৱেশ। চবফালে আপোনাৰ চাওক, এইফালে তাত হাঁহ আছে, আপোনাৰ চীনা হাঁহ, পাতি হাঁহ চব আছে, তাতে ৰাজহাঁহো আছে। আৰু লগতে ইয়াত চাওক, এইখনেই হৈছে চিমাং ৰিজৰ্ট। আৰু সেইটো চাওক ট্ৰি হাউচটোত বন্ধ কৰিছে, কেলৈ বন্ধ কৰিছে মই সুধিম, তাত যদি উঠিব পাৰোঁ উঠি দেখাম আপোনালোকক। চ' গাইজ এইখনে হৈছে চিমাং, আপোনালোকক দেখাই থাকিম, আপোনাৰ সুন্দৰ সুন্দৰ আপোনালোকক ফুটেজ দেখাই থাকিম। চ' ব্লগটো আপোনালোকে চাই থাকক। চ' ইয়াত আমি এতিয়া চিমাং পালোহি। চিমাঙত দাদাহঁতে আমাৰ পৰ্ক দিব। পৰ্কৰ প্লেটৰ প্ৰাইচটো কিমান কৈছিলে? 200 ন? অ'কে। চ' পৰ্ক আনিব, এতিয়া পৰ্ক 200 বুলি কৈছে। চ' আপোনালোকক দেখাই থাকিম ধৰণৰ আপোনালোকৰ এনিমেলছ দেখাব। এইবোৰ ডাউক নেকি দাদা? ডাউক চৰাই ইয়াতে পুহি ৰাখিছে। চাওক ইয়াত এখন ইক' ফ্ৰেণ্ডলি ৰিজৰ্ট হয়, আপোনালোক আহিব পাৰে। ধুনীয়া এটা পৰিৱেশ, আপোনালোকে আহি পিনি এনজয় কৰক চিমাং। আৰু চিমাং যদি আপোনালোক যদি নগদ থাকি চিমাং অহা নাই, আহিছে ক'লৈ? আপোনালোকক এতিয়া মই পাৰ্মিশ্যন লৈ ল'লোঁ ট্ৰি হাউচটোত উঠা। চ' ট্ৰি হাউচটো উঠিবলৈ গৈছে, আপোনালোক দেখাই আছোঁ। ৰাজা পৰিছে, বহুতখিনি ৰাজা আছে ইয়াতে, উঠিবলৈ খেদিব কিন্তু। চ' এইডাল খোল খাই গ'ল, এতিয়া আমি এতিয়া ট্ৰি হাউচটোত উঠিম। কি হ'ল লাইট দিছে ন? সেই আপুনি নোৱাৰে সেইটো। পাৰিম একো নহয়। এই মোক গজিলা নেকি? একো কমিব কমিব। আহিব আপুনি, ভাগি থাকিব। মোক উঠিলে নাই? ফাইনেলি মোৰ সপোন আছিলে চিমাঙত আহি পিনি চিমাঙৰ ট্ৰি হাউচটো এটা উঠি লৈ আপোনালোক দেখাই আছোঁ ভিডিঅ'ত। চ' গাইজ চিমাং আৰু চাপানলাৰ পৰা আহি মেলি আপোনাৰ নগাঁও এতিয়া পাই গ'লোহি, নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ পাই গ'লোহি। আৰু লগতে মোৰ লগত আছে আপোনাৰ জয়ন্ত দা, লগতে ৰাজেশ শইকীয়া। আৰু এই আমাৰ যোনটো টুৰ আছিলে, লগতে ব্লগটো আছিলে, আপোনালোকক দেখালোঁ। আপোনাৰ চাপানলা গ'লোঁ, ৱেটো আপোনাৰ নগাঁও এৰিয়াটো চাপানলা গ'লোঁ, চাপানলাৰ পৰা আপোনাৰ চিমাঙলৈ গ'লোঁ। আৰু ট'টেলি বহুত ফূৰ্তি কৰিলোঁ। লগতে জয়ন্ত দা আছিলে, ৰাজেশ শইকীয়া আছিলে, আৰু লগতে কৃষ্ণ দা আছিলে। কৃষ্ণ দা এতিয়া বৰ্তমান নাই, তেখেত গুচি গ'ল। তেখেত কিছুমান মানে আপোনাৰ ঘৰুৱা অকণমান
দিগদাৰ হৈ গ'ল, তেখেত গুচি গ'ল। আৰু লগতে আপোনালোকে যদি আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লগতে কমেণ্ট কৰি জনাব যেন আপোনালোকক যদি এনেকুৱা ভিডিঅ' আপোনালোকক যদি লাগে আপোনালোকে আপুনি কমেণ্ট কৰি জনাব। আৰু লগত ডেষ্টিনেশ্যন আপোনালোকৰ যদি আছে ক'ৰবাত যদি নগাঁৱত এনেকুৱা হিলি এৰিয়া আছে, এডভেঞ্চাৰাছ এৰিয়া আছে আপোনালোকে জনাওক, মই তালৈকে যাম, চেষ্টা কৰিম তালৈকে যাবলৈ। চ' আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে যদি আপোনালোকে মোৰ পৰিয়াল নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে খুবেই প্ৰয়োজন। আৰু লগতে আপোনাৰ কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আপোনালোকৰ এনেকুৱা নতুন কণ্টেণ্ট পাই থাকিব। আৰু সেয়াই আৰু কি ক'ম আৰু, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' গাইজ বাই বাই।